নমস্কাৰ বন্ধুসকল, মই ইউটিউব চেনেল যেন হেণ্ডচাম লাইফষ্টাইলৰ আমাৰ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ এটা বিশেষ বাৰ্তা দিয়াৰ উদ্দেশ্যে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। এই বাৰ্তাটো হৈছে আমাৰ জেম এটা সজা মহন্ত বাইদেউৰ ওচৰত এবাৰ লাষ্ট যেতিয়া চেকআপত গৈছিলোঁ তেতিয়া বাইদেউ এটা ব্লাড টেষ্ট লিখিছিলে। সেই ব্লাড টেষ্টটো হৈছে জেনেটিক টেষ্টটো যেতিয়া আমি কৰিলোঁ তেতিয়া ৰিজাল্টটো পজিটিভ অহাৰ পিছত বাইদেৱে এটা মেডিচিন প্ৰেছক্ৰাইব কৰিছিলে। সেইটো হৈছে এইটো কেনবিচিপ। এই কেনবিচিপ মেডিচিনটো বাইদেৱে কৈছে নতুনকৈ লঞ্চ কৰিছে, মানে অকল জেনেটিক প্ৰব্লেমৰ কাৰণে। আৰু তাৰপিছত বাইদেৱে কৈছে যে এইটো মেডিচিন নতুনকৈ লঞ্চ কৰিছে, 3জনমানক দিছোঁ কিন্তু চিজাৰটো কণ্ট্ৰল হৈছে, সেনেকৈ ক'লে। আৰু তাৰপিছত আমি মেডিচিনটো ল'বলৈ বিচাৰিলোঁ। বাইদেৱে কৈছে কোম্পানীৰ পৰা ডাইৰেক্ট কিনি আনিব লাগিব। তাৰপিছত আমি কোম্পানীৰ পৰা কিনি আনিলোঁ। কিনি আনি জিয়ানক একমাহ মানে এটা বটল খুৱাইছিলোঁহে। তাৰপিছত নেক্সট বটলটো আকৌ আনিলোঁ। নেক্সট বটলটো চিলটো খোলাৰ একদিন পিছত আমি মানে একদিন মেডিচিনটো খোৱাৰ পিছদিনাখনে আমি তাৰ জিয়ানৰ চেকআপ আছিলে, চেকআপত লৈ গ'লোঁ। লৈ যাওঁতে বাইদেৱে কিবা কাৰণত আকৌ মেডিচিনটো ষ্টপ কৰি দিলে। তাৰপিছত ষ্টপ কৰি আমাক বেলেগ ইনজেকশ্যন দিবলৈ দিলে। এতিয়া আমি ইনজেকশ্যন দি আছোঁ, কিন্তু এতিয়া এই মেডিচিনটো আমি কৰিম কি? মেডিচিনটোৰ দামো ইমান সহজ নহয় যে পটককৈ মানে কিনি কিনে যে খুৱাব পাৰিম, সকলোৰে কাৰণে মানে সহজ নহয়। এইটোৰ দাম হ'ল, এটা বটলৰ দাম 13,500 টকা। এইটো বটল এইটো বটলৰ দাম 13,500 টকা। আৰু এয়া আমি এইটো বটল খুলিছিলোঁ, খুলি মাত্ৰ এদিন খুৱাইছিলোঁ, মানে 9 টোপালমান খুৱাইছোঁ। আৰু 9 টোপালমান 0.9 খুৱাব দিছিলে আমাক, 0.9 খুৱাইছিলোঁ। তাৰ পিছদিনাখনে আমি চেকআপত গৈ যাওঁতে ষ্টপ কৰিয়ে দিলে। এতিয়া আমি এই মেডিচিনটো কৰিম কি? তাৰপিছত মই মনতে ভাবিলোঁ যে এই মেডিচিনটো আমি ঘৰত এনেই পেলাই থৈ দিয়াতকৈ আমাৰ জেনৰ নিচিনা ল'ৰা ছোৱালী বা কোনোবা ব্যক্তিয়ে এই মেডিচিনটো নিশ্চয় ব্যৱহাৰ কৰি আছে, সেইসকল ব্যক্তিয়েতো কিনিয়েই খুৱাব লাগিব। আৰু জেনৰ নিচিনা ল'ৰা ছোৱালী থকা পিতৃ মাতৃৰ অৱস্থা কেনেকুৱা হয় অত্যন্ত আমি বুজি পাওঁ, কাৰণ আমি ভুক্তভোগী যে। সেইকাৰণে মনতে ভাবিলোঁ যে এই মেডিচিনটো মানে জেনৰ নিচিনা ল'ৰা ছোৱালী বা ব্যক্তিয়ে যদি খাই আছে তেনেহ'লে আমাক যদি কমেণ্টত জনায় তেনেহ'লে আমি নিশ্চয় এই মেডিচিনটো কুৰিয়াৰ কৰি দিবলৈ মানে চেষ্টা কৰিম। আৰু মোৰ এই ভিডিঅ' চাই থকা লোকসকলে এই ভিডিঅ'টো যদি শ্বেয়াৰ কৰি দিয়ে তেনেহ'লে আমাৰ জেনৰ নিচিনা ল'ৰা ছোৱালী থকা পিতৃ মাতৃৰ ওচৰত যদি এই বাৰ্তাটো যায় সেইসকল লোকৰ কাৰণে নিশ্চয় সুবিধা হ'ব বুলি মই ভাবোঁ। প্লিজ আপোনালোকে এটা শ্বেয়াৰ কৰি দিব। আৰু মই এইখিনিতে আপোনালোকক এটা কথা কৈ দিওঁ, মই এই মেডিচিনটো যে আপোনালোকক দিব বিচাৰিছোঁ, কিন্তু মই তাৰ বিনিময়ত মই 1 টকা মূল্যও নলওঁ, আনকি কুৰিয়াৰ চাৰ্জো নলওঁ। আমাৰ ফালৰ পৰা আপোনালোকক এই মেডিচিনটো দিয়াৰ ব্যৱস্থা কৰিম। আজি মোৰ এইখিনি আছিলে ক'বলগীয়া কথা। আজিৰ এই ভিডিঅ'টো চাই ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ তেন্তে, বাই বাই।